সুপ্ৰভাত বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ চেনেলটোলৈ। আজি বহাগৰ 20 তাৰিখ আৰু মে'ৰ 4 তাৰিখ। আৰু আজি ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণটো হৈছে কাছগৰাল হাতীশাল গোহাঁই নামঘৰত আজি ভাগৱত পাঠ কৰি আছে এইকেইদিনা। গতিকে আজি আমি তালৈ যাবলৈ ওলাইছোঁ। মই ৰীমা যাম। পল্লৱিকাহঁতৰ যিহেতু ঘৰত কাপোৰ চেঞ্জ কৰিম, আমি ঘৰৰ পৰা চাদৰ মেখেলা পিন্ধি নাযাওঁ। গতিকে যিমানখিনি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া টেম্পুখন টাউনলৈ গৈছে, মই টাউনলৈ নাযাওঁ যিহেতু আমাৰ ঘৰৰ মুখে আগেদিয়ে এনেও যাব। গতিকে মই টেম্পুখনত উঠিম, তাৰপৰা কেন্দুগুৰিত ৰীমা ৰখি থাকিব, তাৰপৰা আমি দুয়ো লগ হৈ পেলাই পল্লৱিকাহঁতৰ ঘৰলৈ যাম। পিছৰখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। পল্লৱিকাহঁতৰ ঘৰ আহি পালোহি আৰু অলপ টাইম ইয়াত বহিম, তাৰপৰা কাপোৰ সলাই পেলাই ভাগৱতলৈ যাম। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। মানে আমি ৰেডি হ'লোঁ আৰু এতিয়া নামঘৰলৈ যাম। নামঘৰত আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ। নামঘৰলৈ আহি আছোঁ। ৰীমাই লাজতে মুখখন থাকিছে আৰু এজনী পল্লৱিকা, আৰু বাকীখিনি আপোনাক নামঘৰলৈ গৈ পেলাইকৈ দেখুৱাম। আহিলোঁ। ভাগৱতৰ সৰু সুৰা দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। গোটেইখিনি দৃশ্য উঠাব নোৱাৰিলোঁ, হ'লেও যিখিনি পাৰিলোঁ সেইখিনি উঠালোঁ। এতিয়া আমি পল্লৱিকাহঁতৰ ঘৰলৈ পুনৰ যাম। তাত কাপোৰ কানি সলাই আমি ঘৰলৈ যাম। আমি পল্লৱিকাহঁতৰ ঘৰৰ পৰা যাবলৈ ওলালোঁ আৰু টেম্পুৰ কাৰণে ৰখি আছোঁ। এতিয়া আমি ঘৰলৈ যামগৈ আৰু সময়ো হ'ল 4:02। বৰ্তমান 5:30 বাজিছে আৰু মই ঘৰ পালোহি। ৰীমাও তাই ঘৰলৈ গ'ল। আৰু মে'ৰ 7 তাৰিখে ভাওনা আছে বিপ্ৰ দামোদৰ। কোনোবাই যদি চাব বিচাৰে তেন্তে যাব পাৰে। মই এড্ৰেছটো দি দিম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু মই যাতে আগলৈ ইয়াতকৈও ভালদৰে বনাব পাৰোঁ, সেইবাবে যে সকলোৱে মোক উৎসাহ দিয়ে। থেংক ইউ।